মোৰ আগৰ ব্লগটো দেখিছে আজি মই একেবাৰে জ্বলা চলা দি মেগী বনাইছিলোঁ মানে জ্বলাৰ ক্ৰেভিংছ হয় জানেনে কেতিয়াবা আৰু এনেকুৱা জ্বলা খাব মন যায় নহয় আগতে ভাতৰ লগত ৩-৪টাকৈ কেঁচা জলকীয়া খাই দিছিলোঁ পিছে মাহঁতৰ পৰা গালি খাই খাই বহুত কমালোঁ কিন্তু কেতিয়াবা আকৌ উক দিয়ে এই জ্বলাৰ ক্ৰেভিংছটোই তাৰপিছত এয়া পাৰ্চেল এটা আহিছিলে কিবা কিবি বনাম ভাবি থৈছোঁ দেখুৱাম বাৰু আপোনালোকক দুপৰীয়া ঢেৰ কিবা কিবি খালোঁ আৰু এয়া ডাইৰেক্ট গধূলি পুৰা চটাৰ পটাৰ লৈ বহিছোঁ ফ্ৰাইড ব্ৰেড আৰু লগত চানা ডিনাৰৰ বাবে এয়া মটৰ বইল হ'ব দিছোঁ লগত চয়াবিন এপেকেটো ঢালি দিছোঁ মায়ে আকৌ দোকানৰ পৰা আহোঁতে আইচক্ৰীমো আনিলে গৰমৰ প্ৰথমটো আইচক্ৰীম খাব লৈছোঁ আৰু এয়া ডিনাৰ ঘুগনি ৰুটি পিঁয়াজ এনেকৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ নমস্কাৰ